নমস্কাৰ লুইতবৰীয়া অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ আশা আপোনালোক নিশ্চয় সকলো কুশলে আছে। আমি যিহেতু এতিয়া ঘৰতে আছোঁ সেইবাবে আমি আমাৰ সময়বোৰ বৰ বেছিকৈ পাইছোঁ, কাৰণ আমি বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। ঘৰতে থাকি আমি বিভিন্ন ধৰণে আমি কাম কৰি যাবলৈ আমি সময় পাইছোঁ। সেইবাবে মই আজি ভাবিলোঁ যে এতিয়াতো আমৰ ছিজন, আমৰ ছিজনটো আৰু অলপ দিনৰ পাছতেই নোহোৱা হ'ব। সেইবাবে আমনো আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাৰে এটা পদ্ধতি মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ। এই আমৰ জাম বনাবৰ বাবে লৈছোঁ মই ডাঙৰ দুটা আম, পকা আম। এতিয়া মই ইয়াত চালনীত চালি ল'ম। এই জামখিনি বনাবৰ বাবে মোক লাগিব মাত্ৰ আম আৰু অলপমান চেনি। সেইখিনি হ'লে জামখিনি বনাব পৰা যাব। এতিয়া আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমৰ এইখিনি জেলিখিনি বনাবৰ বাবে মই দুটা আম লৈছিলোঁ, ডাঙৰ দুটা আম লৈছিলোঁ। এই দুটা আম মই এনেদৰে চালনীত চালি ল'লোঁ। চালাৰ পাছত এইখিনি ওলাইছে, এইখিনি মই এতিয়া কেৰাহীত গৰম কৰিম। এয়া কেৰাহী গৰম হৈছে। মই ইয়াত এতিয়া এইখিনি আমৰ যিখিনি মই চালি লৈছিলোঁ সেই চালাখিনি মই ইয়াত জামখিনি ৰেডি হ'বৰ বাবে ইয়াত আমাক লাগিব চেনি। অলপ চেনি দিম। চেনিখিনি ইয়াৰ আমকেইটা অৱশ্যে মিঠাই আছে, তথাপিও যিহেতু আম টেঙা জাতীয় ফল সেইবাবে ইয়াত আমি অলপ চেনি দিব লাগিব। দুটা ডাঙৰ আমত 2.5 কাপ চেনি দিছোঁ। এয়া মোৰ ধুনীয়াকৈ উতলা হৈছে, চাওকচোন কিমান ধুনীয়া কালাৰ হয়। এনেদৰে আমি আমৰ জাম বনাই খাব পাৰোঁ। পিয়ৰ হয়, আমি একো মেডিচিন বা অন্যান্য ব্যৱহাৰ নকৰাকৈ এইটো আমি খাব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ফ্ৰেণ্ডছ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই।